আমাৰ প্ৰশ্নটো হ'ল দুজনী মহিলা আৰু 5জন পুৰুষে একেলগে 4 দিনত কাপোৰত ডিজাইন কৰা কাম এটা কৰে। এই কামটো 3জনী মহিলা আৰু 6জন পুৰুষে 3 দিনত শেষ কৰে। এজনী মহিলাই অকলে কামটো শেষ কৰিবলৈ কিমান সময় ল'ব আৰু এজন পুৰুষেও অকলে কিমান সময় ল'ব? তাৰ বাবে আমি ধৰি ল'ম ধৰা হ'ল এজনী মহিলাই অকলে কামটো কৰে x দিনত আৰু এজন পুৰুষে অকলে কামটো কৰে y দিনত। গতিকে এজনী মহিলাই একদিনত কৰে কামটোৰ x ভাগৰ 1 অংশ আৰু এজন পুৰুষে একদিনত কৰে কামটোৰ y ভাগৰ 1 অংশ। আমাক প্ৰথম চৰ্তটো দিয়া আছে এনেকুৱা দুজনী মহিলা আৰু 5জন পুৰুষে একেলগে 4 দিনত কামটো সম্পূৰ্ণ কৰে। গতিকে এজনী মহিলাই এদিনত কৰে x ভাগৰ 1 অংশ কাম, গতিকে দুজনী মহিলাই কৰিব x ভাগৰ 2 অংশ কাম আৰু 4 দিনত কৰিব x ভাগৰ 2 পূৰণ 4 অংশ কাম। গতিকে প্ৰথম চৰ্তমতে আমি পাম দুজনী মহিলাই 4 দিনত কৰিব x ভাগৰ 2 পূৰণ 4 অংশ কাম আৰু 5জন পুৰুষে 4 দিনত কৰিব y ভাগৰ 5 পূৰণ 4 অংশ কাম। এই দুয়োটা অংশ লগ হৈ সম্পূৰ্ণ কামটো হৈছে, গতিকে দুয়োটা অংশৰ যোগফল 1ৰ সমান। আমি পাওঁ ইয়াৰ পৰা x ভাগৰ 8 যোগ y ভাগৰ 20 সমান এটা আমি 1 নম্বৰ সমীকৰণ ধৰি লৈছো। এটা দ্বিতীয় চৰ্তটো দিয়া আছে এই কামটো 3জনী মহিলা আৰু 6জন পুৰুষে 3 দিনত শেষ কৰে। গতিকে এজনী মহিলাই এদিনত কৰে x ভাগৰ 1 অংশ কাম, 3জনী মহিলাই কৰিব x ভাগৰ 3 অংশ কাম। গতিকে 3 দিনত সিহঁতে কৰিব x ভাগৰ 3 পূৰণ 3 অংশ কাম, আৰু 6জন পুৰুষে 3 দিনত কাম কৰিব, এজন পুৰুষে y ভাগৰ 1 অংশ কৰে, গতিকে y ভাগৰ 6 অংশ কৰিব 6জনে। 3 দিনত কৰিব সিহঁতে y ভাগৰ 6 পূৰণ 3 অংশ কাম, দুয়োটাৰ যোগফল 1ৰ সমান। গতিকে ইয়াৰ পৰা পাওঁ আমি x ভাগৰ 9 যোগ y ভাগৰ 18 সমান 1। এইটোক আমি 2 নম্বৰ সমীকৰণ ধৰি লৈছো। এতিয়া এই 1 আৰু 2 নম্বৰ সমীকৰণক আমি ৰৈখিক সমীকৰণৰ জোৰলৈ পৰিৱৰ্তন কৰিম। ইয়াৰ বাবে আমি ধৰি ল'ম x ভাগৰ 1 সমান p আৰু y ভাগৰ 1 সমান q। গতিকে ৰূপান্তৰিত সমীকৰণ দুটা হ'ব, অৰ্থাৎ 1 আৰু 2 নম্বৰ সমীকৰণ দুটা হ'ব 8p
ৰূপান্তৰিত সমীকৰণ দুটা হ'ব 8p plus 20q equal 1 এইটো আমি 3 নম্বৰ সমীকৰণ ধৰিছো আসলতে x ভাগৰ 9 বা x ভাগৰ 8 এইটো মানে হল x ভাগৰ সাপোজ 8 এইটো হলে 8 পূৰণ x ভাগৰ 1 অৰ্থাৎ 8 পূৰণ p 8p আৰু x ভাগৰ 9 হলে হ'ব 9 পূৰণ x ভাগৰ 1 অৰ্থাৎ 9p গতিকে দুই নম্বৰ সমীকৰণৰ পৰা পাম আমি 9p plus 18q equal 1 এইটো 4 নম্বৰ সমীকৰণ হ'ব গতিকে 3 আৰু 4 নং সমীকৰণক আমি যিকোনো নিয়মত সমাধান কৰিব পাৰো কিন্তু আমি অপনয়ন পদ্ধতি ব্যৱহাৰ কৰিম ইয়াৰ কাৰণে আমি পিৰ সহগ দুটা একে কৰি লম পিৰ সহগ এটা আছে 8 আৰু 9 8 আৰু এটা আছে 8 আৰু এটা আছে 9 8 আৰু 9 ৰ লসাগু হ'ব 72 গতিকে আমি পিৰ সহগ 72 কৰিম এই কাৰণে আমি 3 নম্বৰ সমীকৰণক 9 ৰে পূৰণ কৰিম অৰ্থাৎ সমীকৰণটো দুয়োফালে ক আৰু বাওফালে 9 ৰে পূৰণ কৰিম গতিকে 72p plus 180q equal 9 এটা হ'ব 3 নম্বৰ সমীকৰণ আৰু 4 নম্বৰ সমীকৰণক আমি অৰ্থাৎ দুয়োপিনে লেফট আৰু ৰাইট সাইডত 8 ৰে পূৰণ কৰিম তেতিয়া হ'ব 72p plus 18 into 8 144q equal 8 এটা আমি যদি প্ৰথমটোৰ পৰা দ্বিতীয়টো সমীকৰণ বিয়োগ কৰি দিও তেতিয়া হলে 72p আৰু 72p কেনসেল যাব আৰু থাকিব 180q minus 144q 180 পৰা 144 গলে থাকিব 36q equal 9 minus 8 1 গতিকে q হ'ব 36 ভাগৰ 1 গতিকে q মানে আছিলে আমি ধৰি লৈছিলো y ভাগৰ 1 গতিকে y ভাগৰ 1 সমান 36 ভাগৰ 1 ইয়াৰ পৰা পাম আমি y 36 এতিয়া আমি q ৰ মানটো 3 বা 4 নম্বৰ সমীকৰণ বহালে p ৰ মান পাম গতিকে আমি 3 নম্বৰ সমীকৰণৰ পৰা পাম 3 নম্বৰ সমীকৰণটো আছিলে 8p plus 20q equal 1 গতিকে 8p সমান হ'ব 3 নম্বৰ সমীকৰণৰ পৰা পাম আমি 8p equal 1 minus 20q q ৰ মানটো আমি বহাই দিম তাত q ৰ মানটো আছিলে 36 ভাগৰ 1 গতিকে 1 minus 20 into 36 ভাগৰ 1 ইয়াৰ পৰা আমি পাম 8p সমান 1 minus 20 into 120 36 for 20 লসাগু হ'ব 36 36 into 136 minus 20 36 ভাগৰ হ'ব 16 গতিকে 8p সমান 36 ভাগৰ 16 গতিকে p হ'ব 36 ভাগৰ 16 ক 8 ৰে হৰণ কৰি 36 ভাগৰ 16 ইয়াক 8 ৰে হৰণ কৰিছো 8 ৰে 36 ত দুবাৰ হৰণ যাব গতিকে 36 ভাগৰ 2 অৰ্থাৎ 18 ভাগৰ 1 গতিকে p মানে আছিলে x ভাগৰ 1 গতিকে ইয়াৰ অৰ্থটো হ'ল x ভাগৰ 1 সমান 18 ভাগৰ 1 গতিকে ইয়াৰ পৰা পাম x সমান 18 গতিকে x আৰু y মান আমি পাই গলো গতিকে এজনী মহিলাই অকলে কামটো শেষ কৰে 18 দিনত আৰু এজন পুৰুষে অকলে কামটো শেষ কৰে 36 দিনত অকলে কামটো শেষ কৰে
30 16